মৰ্নিং ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু সময় হৈছে এতিয়া ৰাতিপুৱা 5:30। দেখিছে নহয়, আন্ধাৰে হৈ আছে। আৰু আজি মই গৈ আছোঁ ফুৰিবলৈ কোহ লাৰ্ন বুলি ঠাই এডোখৰলৈ। সেইটো একচুৱেলি এটা সাগৰৰ মাজত থকা ধুনীয়া এটা দ্বীপ হয়। তালৈ যাবলৈ হ'লে প্ৰথমতে আমি পাটায়াৰলৈ যাব লাগিব। আৰু পাটায়াৰৰ পৰা ঠিক ওচৰতে বুলি ক'ব পাৰি আৰু আপোনাৰ ফেৰীত 40 মিনিটমান লাগে। মই অকলে নাযাওঁ বাৰু, মোৰ লগত আৰু এজন যাব, তেওঁ বেংককৰ পৰা যাব। আৰু এতিয়া মই গৈ আছোঁ বেংককলৈ। ফাইনেলি পাটায়া পালোহি। প্ৰায় আপোনাৰ ডেৰ ঘণ্টা নহয়, 2.5 ঘণ্টা লাগিলে। 7:30 বজাত এৰিছিলে আৰু এতিয়া আপোনাৰ 10টা বাজিছে। এতিয়া টিকেট কাটি যাম আইলেণ্ডলৈ, কোহ লাৰ্ন। আৰু এয়া মোৰ লগৰ। হেল্ল', হাউ আৰ ইউ? হোপ ইউ আৰ নট টায়াৰ্ড। আৰু এতিয়া গৈ আছোঁ টিকেট কাটিবলৈ ফেৰীৰ কাৰণে। লাইন বহুত দীঘল। আৰু এতিয়া গৈ আছোঁ ফেৰীত উঠিবলৈ। এইবোৰ হ'ল স্পীড বোট আমি লোৱা নাই, যিহেতু ল' বাজেটৰ মানুহ। স্পীড বোট আপোনাৰ দাম দেখিছিলোঁ 150 বাট আৰু 200 বাট তেনেকৈ। আৰু এতিয়া গৈ আছোঁ ফেৰী, যিহেতু জাষ্ট 30 বাট। স্পীড বোটত গ'লে আপোনাৰ এইটোৱে লাভ হয় যে সোনকালে পায়গৈ। আৰু ফেৰীত গ'লে আপোনাৰ 30 to 40 মিনিটছ লাগে বুলি কয়, এঘণ্টাই বুলি ধৰি লওক। আৰু ফেৰীত উঠিলোঁ। লেটছ টেক দ্য উইণ্ড' ছিট। এয়া লগাই ল'লোঁ আৰু যাম আৰু মানুহ ভৰ্তি হ'বলৈ ৰখি আছোঁ চাগে, কিমান সময় ফেৰিব। তাৰপিছত গৈ আছোঁ, লগ পাই আছোঁ আইলেণ্ডটোত। আমাৰ পূৰা ভোক লাগি আহিছে, সেইকাৰণে প্ৰথমতে বোলো কিবা এটা খাই লওঁ, তাৰপিছত দেখা যাব কি হয়। এতিয়া ফাইনেলি খানা আহি, আমি মটৰ বাইক এখন বুক কৰিলোঁ। সেইখন হ'ল বাইকখন। তেতিয়া ভিডিঅ' কৰিবলৈ নহ'ল বাৰু। এইখন 24 ঘণ্টাৰ কাৰণে লৈছোঁ, 300 বাট লৈছে। আৰু এইফালে ভিউ চক, এইয়া ফাইনেলি আমি যোনটো গেষ্ট হাউচ বুক কৰিছিলোঁ এইটো পালোহি। এইটো হ'ল আজিৰ কাৰণে ৰুম। এতিয়া অলপ ফ্ৰেছ হৈ ল'ম, তাৰপিছত এক্সপ্ল'ৰ কৰিবলৈ ওলাই যাম। আমি আহি পালোহি নুৱাল বিচ বুলি কয়। একচুৱেলি আমি যেতিয়া ওলাইছিলোঁ তেতিয়া বৰষুণ চিপচিপকৈ পৰিলে, কিন্তু যিহেতু ফুৰিবলৈ আহিছোঁ ত' এৰিবলৈ নাই। দেখিলেনে কি সমস্যা, বৰষুণ। ইমান ধুনীয়া ঠাই এখনলৈ আহি এনেকৈ বৰষুণ দিলে কেনেকুৱা হ'ব বাৰু। বৰষুণটো অলপ এৰিলে শান্তি মনত। আকৌ দিব, কিন্তু একদম গাজৰি গুমৰি আছে, কি হয় আৰু। এইখন 3 নম্বৰখন বিচ হ'ব আপোনাৰ। এইখনৰ নাম হ'ল চামি বিচ। আৰু আমি আহি পালোহি এতিয়া 4 নম্বৰ বিচখন। এইফালে আমি খোজকাঢ়ি যাব লাগিব। সেইখন 3 বিচ বুলি নামটো দিয়া আছে। কিবা এটা হয় আৰু
বেছি ডাঙৰ নহয় এইফালে বাইক লৈ যাব নোৱাৰি এখন যদিও কংক্ৰিটৰ হয় কিবা এনেকুৱা এটা ফিল হৈছে যেন হিলি আছে আৰু লগৰজনে ক'লে গাটো ইয়াতে ধুই লওঁ যিহেতু গা ধোৱাৰ এনেও প্লেনিংটো আছিলেই আগৰ পৰা গা ধুই আহিলোঁ আৰু সাগৰত গা ধুই আহিলোঁ আৰু গোটেই গা নিমখ হৈ গ'ল উপায় নাই 50 বাহাত দি আকৌ ফ্ৰেছ ৱাটাৰত গা ধুবলগীয়া হৈছে গা ধুলোঁ এতিয়া যাওঁগৈ বেলেগ এটুকুৰা ঠাইলৈ বেলি ডুব গৈছে আজি বেলি ডুব যোৱাটো একচুৱেলি দেখিবলৈ নাপালোঁ কাৰণ আবেলি সময়ত ডাঙৰকৈ বৰষুণ দিলে এতিয়া 5:30মান হৈছে আৰু আমি গা পা ধুই এখন 5 নম্বৰ বিচলৈ আহিছোঁ এখনৰ নাম হৈছে টংলেং ৰাইট টংলেং বিচ আৰু চব প্ৰায়বিলাক একেই বিচ দেখিবলৈ এতিয়া আমি ৰাতিপুৱা ফেৰীত যোনখিনি ঠাইত নামিছিলোঁ সেই ঠাইখিনিতে আছোঁ আৰু খাবলৈ জেগা বিচাৰি আছোঁ খাই বৈ হৈ গ'ল আমি এইখনতে খালোঁ দেখিছেনে কিমান ধুনীয়া হয় এতিয়া কাইলৈ ৰাতি এতিয়া বেলেগ তেনেকৈ আকৌ ফুৰিবলৈ মন নাই বাৰু কাইলৈ কাৰণে কিবা ৰাতিপুৱা খাবৰ কাৰণে বস্তু কেইটামান কিনি ল'ম খোৱা বস্তু আৰু ৰুমলৈ গৈ শুই যাম বহুত ভাগৰো লাগিছে ৰাতিপুৱা বহুত সোনকালে উঠা হ'ল তাৰপিছত দিনটো আজি পাহাৰ বগোৱা নিচিনাই হৈছে আৰু খোজ কঢ়া সাগৰত সাঁতোৰা গুড মৰ্ণিং আজি গৈ আছোঁ 6 নম্বৰ বিচখনলৈ কালি ভাগৰো লাগিলে ৰাতি বহুত হ'লগৈ আৰু খাই বৈ আহি ৰুমলৈ গুচি আহিলোঁ এতিয়া আমাৰ হাতত সময় আছে মানে বাইকখনো ঘূৰাই দিব লাগিব নহয় স্কুটাৰখন যোনখন লৈছিলোঁ সেইখন 24 ঘণ্টাৰ কাৰণে লৈছিলোঁ চ' কালি 12টা বজাত লৈছিলোঁ আৰু আজি 12টা বজাত ঘূৰাই দিব লাগিব আৰু হোটেলৰ পৰাও চেক আউট কৰিব লাগিব 12টা বজাত তাৰ আগতে গৈ আহোঁ বাইক লগ পাই আছোঁ বিচত আকৌ ফাইনেলি সেইখন আমাৰ 6 নম্বৰ বিচখন হয় আৰু এইখনৰ নাম হ'ল য়াই বিচ তাৰপিছত এনেই মেপত চাওঁতে একচুৱেলি 7খন দেখুৱাইছিলে টোটেল আৰু যোনখন 7 নম্বৰ বিচ কালি ৰাতি চাইছিলোঁ কিবা ৰাস্তা মানে আমি তাৰ ওচৰতে বেলেগ এখন বিচ আছিলে যোনখনলৈ আমি অলৰেডি গৈছিলোঁ কিন্তু তাৰ সেইখিনিৰ পৰা ৰাস্তা নাপালোঁ হয়তো খোজকাঢ়ি যাব লাগে বা হেৰি হয় ত' ভাবিছোঁ সেইখন আৰু নাযাওঁ আৰু এতিয়া ধুনীয়া ভিউ পইণ্ট এটালৈ আহিলোঁ আৰু এয়া কোনোবা ধৰ্মগুৰুৰ মূৰ্তি হ'ব আৰু ভিউ পইণ্টটো এনেকুৱা আৰু ইয়াৰ পৰাই এই গ্লাইডিং হৈ আছে পাৰা গ্লাইডিং নে কি বুলি কয় কিবা এটা কয় আৰু একচুৱেলি যোনকেইজন উৰি আছে ইয়াৰে মানে কৰ্মচাৰী হয় আৰু মেইন এইটো মানে কাষ্টমাৰ এট্ৰেক্ট কৰাৰ চাগে আৰু ফাইনেলি এগৰাকী লেডি যাবলৈ ওলাইছে
চেলুট দিছোঁ, কাৰণ চবেই এইটো কৰিবলৈ সাহস নকৰে, ইনক্লুডিং মি। কি হয়, অকলেতো নিদিয়ে যাবলৈ চাগে, আৰু যোনবিলাক অকলে গৈছে সিহঁতি এক্সপাৰ্ট, চ' লগত এজন যাব। গোল 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 এফালে এটা ভিউ পইণ্ট আছে। ভিউ পইণ্ট মানে কি আৰু সাগৰখন চাবলৈ। বহুতবাৰ চালোঁ সাগৰখন, অলপ চাই লওঁ আহিছোঁ যেতিয়া। ধুনীয়া। এইবিলাক লেম্প আমাৰ তাতো আছিলে, ইয়াতো আছিলে, এতিয়া এনেকুৱা ধুনীয়াকৈ সজাই থোৱা বস্তু। আছে আৰু সেই মন্দিৰটোলৈ যাবলৈ হ'লে বাইকখন লৈ যাব নোৱাৰিম, তাত খটখটি বগাব লাগিব। ভাগৰ লাগি গৈছে। ইয়াৰ পৰা এটা ধুনীয়া ভিউ। এইখনতে পাছত যাব লাগিব আমি, ইয়াৰ পৰাই আমি যাব লাগিব। আৰু বাইকখন য'ৰ পৰা লৈছিলোঁ সেইডোখৰতে ক'ৰবাত ঘূৰাই দিব লাগিব মানুহজনক ফোন কৰি পিনি। আৰু এয়া যদি চাই, কম সৰু সৰুকৈ বিল্ডিং বাৰু ক্লিয়াৰ হোৱা নাই, একচুৱেলি ফগি টাইপৰ হৈ আছে। এইটো ফগ নহয় বাৰু, পলিউশ্যনেৰে কিবা হ'ব। চ' সেয়া হ'ল পাটায়া চিটিখন, আৰু আমি আছোঁ এই আইলেণ্ডটোত। ওচৰতে সেইটো এটা সৰু আইলেণ্ড, সেইটো কোহ লাৰ্ণটো মেইন আইলেণ্ড। এইখন বিচে বেছি পপুলাৰ হয়, ডাঙৰো হয়। কালি থকা ৰুমটো এতিয়া আমি বাই বাই দিছোঁ, যাওঁগৈ। মিছ কৰিম ৰুমটোক। খালি সেই বিচনাখনহে, এইখনহে ইউজ কৰা নহ'ল, কি কাৰণে আছিলে নাজানো আৰু। শুবলৈও বেয়া এখন। পাই কিন্তু ফেৰীৰ টাইমটো বহুত দেৰি, আৰু সেইটো সময়ত যদি যাওঁ আমাৰ আকৌ বেংকক পাবলৈ দেৰি হ'ব। আকৌ বেংককৰ পৰা মোৰ আকৌ এঘণ্টা ৰাস্তা। সেইকাৰণে এতিয়া আমি লৈছোঁ স্পীড বোট, ফাৰ্ষ্ট টাইম হয় স্পীড বোট। চ' স্পীড বোটৰ এক্সপিৰিয়েঞ্চটো লওঁ। ব্ৰেকফাষ্ট এক্সপেঞ্চিভ হয়, 150 বাহাত লৈছে পাৰ পাৰ্চন। ফেৰীত গ'লে জাষ্ট 30 বাহাত। স্পীড বোটত কিমান সময় লাগে চাওঁ এতিয়া। সেইদিনাখনটো প্ৰায় 40 মিনিট লাগিলে।
40 মিনিট নহয় এঘণ্টাই লাগিলে স্পীড বছত চাগে 20 মিনিটমান লাগিব যোনটো স্পীডত গৈছে মিনিটত পাতায়া পাই গ'লোহি এনেকুৱাই যোনখন য'ত নেকি আপুনি ফেৰীত গ'লে এঘণ্টা লাগে কিন্তু ইয়াত এতিয়া বৰষুণ দি আছে পূৰা নিতিতিলে হয় আৰু এতিয়ালৈকে পৰা নাই বাৰু কিন্তু বহুত সেইফালে বৰষুণ দি আছে য'ত বিল্ডিংবিলাক কালি আমি সেইপৰা গৈছিলোঁ আমি পালোহি আৰু পূৰা বৰষুণ দিয়া আৰম্ভ কৰিছে বৰষুণ পূৰা দি আছে এতিয়া ভালেই হ'ল বাৰু এতিয়া আমি ভেনত যামগৈ আৰু বেংককলৈ তাৰপিছত আৰু বিশেষ একো নাই ত' আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ লগ পাম আশা কৰোঁ ভিডিঅ'টো ভালে পালে আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই